ছয় জনগোষ্ঠীক অকল আমাৰ নহয় চবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও दिनैहाय मोननै बिल्डिंनि इन'ग्रेसन बे जाहैबाय मोनसे हस्टेल बिल्डिं मोनसेया जाहैबाय एकाडेमिक बिल्डिं जेराव फोरोंनाय जागोन बेखौ इन'ग्रेसन खालामखांबाय हाग्रामा सारा बिनि गेजेरावनो STनि सोंनायाव मा बुंदों आरो मोजां खबर होननानै मोनसे BTC बासिफोरनि थाखाय बुंदों सानै हिनजाव लानो हानायनि सायाव नियम आरो STनि खोथायाव गोबां बुंदों STआ बिबान मोनलाबायनाय नङा मानो होनब्ला बेंगल बायदिनि बर'फ्रानो जोंनि नैबे 6 शिडिउल एरिया BTCआव हा बायनो मोन्थाय गैबावा बर'फ्रानो आरो गुबुन जाथिया बोरै किसुमानाथ' ST नागिर हानि माबा माबि मोन्थाय आरो सोलोंथाइनि गोबांनो माबा खालामनो नागिरगासिनो जिखुनु हाग्रामा सारनि फुल भिडिअखौ ओरैनो इन्टारेस्टिं मोनगोन नोंथांमोना कमेन्ट होनो दाबाव ओमफ्राय कलेजर जितु एकाडेमिक बिल्डिं আৰু जितु हस्टेल बिल्डिं সেইটো फाउंडेशन কৰিবলৈ পায় আৰু সেইটো বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিলে যিখিনি বিল্ডিং কৰিছিলে যেন হওক আজিৰ দিনত মই যেটো শুনিবলৈ পাইছোঁ যে ফুল ফ্লেজেড নাৰ্ছিং কলেজ হৈ গ'ল খুব আনন্দিত হ'ল মই যে আমি সঁচাকৈ আমি নাৰ্ছিং কলেজৰ কাৰণে সেইটো ফাউণ্ডেশ্যন দিছিলোঁ কিন্তু সময়মতে কাৰ্যকৰী হোৱা নাছিল যেন হওক খুব ভাল লাগিল আৰু মই BTC গভৰ্ণমেণ্টৰ পৰাও এই গভৰ্ণমেণ্ট যেটো নাৰ্ছিং কলেজ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি একাডেমিক লাইনত যিখিনি সহায় কৰিব লাগে গোটেই সহায় কৰিম বুলি মই ইনচুৰেঞ্চ দিছোঁ সেইদিনা প্ৰিন্সিপালে মোৰ তাত আহিছিলে চ' ইয়াত ষ্টুডেণ্ট ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বা যিকোনো মানে কথা সেইটোৱে যে ষ্টুডেণ্টসকলে শিক্ষা লোৱা সময়ত কোনো অভাৱ হ'ব নালাগে আৰু টিচাৰ্ছসকলেও ষ্টুডেণ্টসকলক শিক্ষা দিয়া সময়ত কোনো অভাৱ হ'ব নালাগে এই লাইনত মই কাম কৰিব বিচাৰিছোঁ তো ইয়াত নিশ্চয় বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একাডেমিক লাইনৰ পৰা আৰম্ভ কৰি মুঠতে বহুত প্ৰব্লেম আছে আৰু এইটো মই চৰকাৰৰ লগত আলোচনা কৰি কিছুমানটো মই সমাধান কৰিব পাৰিব আৰু মই নিজে BTC পৰাও মই সহায় কৰিম বুলি মই কথা দিছোঁ কথা সেইটোৱে স্যার মুখ্যমন্ত্রী ওইলোকে অহা 26 BPF আৰু BJPৰ মাজত যেটো সরকার গঠন কৰিব একেলগে কেলি পেলাই এইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPFে অকলে নিৰ্বাচন খেলিছিল ওই চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যেটো দুজন সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026ৰ যেটো MLA ইলেকশ্যন হ'ব ইয়াত অকল BPF BJP নহয় AJPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা সেইটোৱে আৰু 100% আমি এবসলিউট NDA চৰকাৰ কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছে কোন তিনি গগৈ সাতাম উকিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটেই আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব য'ত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতে এইটো কথা স্যার 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামক আমি NOC দিছে বাস কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল কিন্তু সবতকৈ ভাল একটা খবৰ
আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয় চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং, ডিমা হাছাও আৰু BTCত এই যে 2জন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে এইটো। BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে। কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত 2জন চাদি কৰিব নোৱাৰিব। গোটাইটোৱে অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ এইটো? সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। দে আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি 4দিনীয়া। যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লোঁ না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে। নমিনেট মেম্বাৰকেইটা সেইকেইদিনতে হ'ব, আৰু EM 2জন দিব আৰু স্পীকাৰ 1জন দিব। 3-4 দিনৰ ভিতৰতে নমিনেটেড MCLAটো হৈ যাব, 6জন যিটো নমিনেটেড মেম্বাৰ, কথা সেইটোৱে। ছাৰ 26ৰ যিটো নিৰ্বাচনত BTCত যিকেইখন আসন আছে সেইখিনি BJPৰ লগত ভাগ বতৰা হ'ব ছাৰ? আপোনালোকে জানে এলায়েন্স মানে SGP হওক, BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে, এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হয়, চিটটো শ্বেয়াৰিং হ'বই, সেইটোতো নিয়ম, কথা সেইটোৱে। থেংক ইউ ছাৰ।